নমস্কাৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ শিল্পী সমাজৰ অনুৰোধ আজি আমি একত্ৰিত হৈছোঁ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ঘৰত আৰু আমাৰ আটাইৰে এটাই ইচ্ছা এটাই অন্তৰৰ পৰা আহ্বান এটাই দাবী যে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু আজি যিবোৰ গাফিলতি আমি দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগত যিবোৰ ঘটনা হ'ল তাৰ আমি উচিত তদন্ত হোৱাটো বিচাৰোঁ আৰু নিৰপেক্ষ তদন্ত হোৱাটো বিচাৰোঁ কোনেও যাতে ক্ষমতাৰ জোৰ দেখুৱাই আইনৰ হাতৰ পৰা সাৰি যাব নোৱাৰে মুখ্য আকৰ্ষণ বুলি ইয়াৰ পৰা লৈ যোৱা জুবিন গাৰ্গক যেতিয়া তাত আমি হেৰুৱালোঁ তাৰ পাছতো যদি আমি যিখিনি শুনিবলৈ পাইছোঁ যে তাত এই এনি ফেষ্টিভেলটো এটা অন্য নাম দি কণ্টিনিউ কৰা হৈছে চলাই থকা হৈছে গতিকে মই ভাবোঁ আৰু আমি আটাই ভাবোঁ যে যেনেকৈ দেশৰ বিপক্ষে মাত মতা মানুহজনক আমি দেশদ্ৰোহী বুলি কওঁ এইটো এটা জাতিদ্ৰোহী অপৰাধ আৰু ই অক্ষমনীয় ডিজিটেল পেটিশ্যনো আমি জেনেৰেট কৰিলোঁ তাৰমানে কাগজ আকাৰে সকলোৰে বাবে চাইন কৰা সম্ভৱ নহ'ব পাৰে কাৰণ সকলো বেলেগ বেলেগ জিলাত আছে গতিকে অল আৰ্টিষ্ট কমিউনিটি অসম তেওঁলোকলৈও আমাৰ এটা আগ্ৰহ থাকিল অনুৰোধ থাকিল আচলতে আহ্বানে বুলি ক'ব লাগিব যে আপোনালোকে পেটিশ্যনখন পাই যাব নিজৰ নিজৰ মোবাইলত সেইখন চাইন কৰক তেতিয়া আমাৰ ফালৰ পৰা যাতে এটা কণ্ঠ হিচাপে যায় যে আমি আচলতে মানে মোবাইলত পাব বুলি নহয় ক'ৰবাত আমি শ্বেয়াৰো কৰিছোঁ ফেচবুকত শ্বেয়াৰ কৰিছোঁ সকলোৱে নিজৰ যোনে যোনে চাইন কৰিছে আমি শ্বেয়াৰ কৰিছোঁ প্ৰিণ্ট আউট কৰাটো সকলোৱে যোনে যেনেকৈ পাৰে খালি ডিজিটেল পেটিশ্যনখন আমি অলৰেডি লিংকটো এতিয়া মই যেনেকৈ শ্বেয়াৰ কৰিলোঁ বা সকলোৱে কৰিছে নিজৰ ছ'চিয়েল মিডিয়াৰ থ্ৰু আপোনালোকে সেইখনত লিংকটোত গৈ ক্লিক কৰি পেটিশ্যন চাইন কৰি ছাবমিট কৰক আৰু ছাবমিট কৰাৰ পিছত সেইটো আপোনালোকে আকৌ ৰিশ্বেয়াৰ কৰি দিব একো কৰিব নালাগে জাষ্ট এটা ক্লিক এটা কৰি দিলে হ'ল কথাটো এনেকুৱা হৈছে যে বিভিন্ন ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমে কৈ আছে যে শ্যামকানু মহন্ত যিজনৰ নাম ওলাইছে এতিয়া কৈ দিলোঁ মই তেওঁ অমুকৰ পৰা অমুক চ'ৰ্চ পাইছে তমুক চ'ৰ্চ পাইছে তাত আমাৰ ক'বলগীয়া একো নাই আমাৰ ক'বলগীয়া এটা কথা যে তেওঁ আমাৰ জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছে আজি বহুত বছৰৰ পৰা ব্যৱহাৰ কৰি আহিছে আৰু ব্যৱহাৰ কৰি তেওঁ শেষ কৰি পেলালে আমাৰ মনত এতিয়াও জুবিন গাৰ্গ আছে জীয়াই থাকিব কিন্তু তেওঁ এই যিটো নিৰ্মম হত্যাকাণ্ড বুলি কৈছোঁ এইটো নেগলিজেঞ্চি এইটো টোটেলি নেগলিজেঞ্চি কৰিছে তেওঁক টেকেন ফৰ গ্ৰাণ্টেড হিচাপে লৈছে শ্যামকানু মহন্ত এণ্ড কোম্পানীয়ে জুবিন গাৰ্গৰ নিচিনা সত্তা এটাক টেকেন ফৰ গ্ৰাণ্টেড হিচাপে লৈছে মেনেজমেণ্টটো আছে লগত সিদ্ধাৰ্থ অকল মেনেজাৰে অকল ষ্টেজত উঠাই দিয়াটোৱে মেনেজমেণ্টৰ কৰ্তব্য নহয় ষ্টেজত উঠাই দি পইচা কেইটা লোৱাটোৱে কৰ্তব্য নহয় জানিব লাগিছিল তেওঁৰ কি হ'ব পাৰে কি নহ'ব পাৰে তেওঁৰ চাই চিকিউৰিটি কিয় নাছিলে ইয়াত থাকিলে বাউন্সাৰ তাত কিয় নাছিলে ইয়াত বাউন্সাৰে জুবিন গাৰ্গক চুব নোৱাৰে সেই একেটাই অনুষ্ঠান একেটাই মেডিকেল ইউনিট নাই একো নাই কিয় নাই তো এই কথাবিলাকৰ আমাক স্পষ্ট জবাব দিব লাগিব উত্তৰ দিব লাগিব আমি আমাৰ কণ্ঠ হেৰুৱাইছোঁ আমি আমাৰ সাহস হেৰুৱাইছোঁ সেইবিলাক আমি কিন্তু মনে নাথাকোঁ ইয়াৰ উচিত তদন্ত হ'ব লাগিব আৰু মই জানো মাননীয় মুখ্যমন্ত্ৰী এইখিনি কৰিব পাৰিব ইমানখিনিলৈকে যদি কৰিব পাৰিছে এইখিনি ক্ষিপ্ৰতাৰে কৰিব আৰু ইয়াৰ স্বচ্ছ আৰু যিটো মানে নিষ্ঠা হিচাপে নিকা এটা আমাক সোনকালে ইয়াৰ যিটো দিব লাগিব কাৰণ আজি বহুদিন হ'ল আজি 19ৰ পৰা আজি 23 তাৰিখ পালে আমি ইমান দিন এইকাৰণে মনে 24 তাৰিখ পালে আজি এইকেইদিন আমি মনে এইকাৰণে আছিলোঁ যে আমি আমাৰ হিয়াৰ আমঠুজনক চিৰবিদায় দিব লৈছিলোঁ তেওঁক ইতিমধ্যে তেওঁক সৎকাৰ কৰা হ'ল ইয়াৰ পিছত কিন্তু আমি মনে নাথাকোঁ গতিকে এইখিনি আমি অনুৰোধ জনালোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ যেন আমাৰ এই মনৰ অৱস্থাটো বুজিবলৈ চেষ্টা কৰে এটা দুখ খবৰ সকলোৱে জানে আৰু এতিয়া আমি সকলোখিনি শিল্পী সমাজ আগবাঢ়ি আহিছোঁ তথা শিল্পী সমাজে অসমৰ সমূহ জনতাৰ প্ৰতিনিধিত্ব কৰি আপোনাক এটা কথাই ক'ব বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক যিহেতু আপুনি যিখিনি কৰণীয় কৰিলে সেইখিনি সঁচাকৈ এজন ডাঙৰ ককাই হিচাপে কৰিলে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক একেদৰে যিখিনি ৰবি শৰ্মা ডাঙৰীয়াই ক'লে সেই কথাখিনি সৰুগত কৰি আপুনি যদি এই তদন্ত ক্ষিপ্ৰতাৰে আৰু সোনকালে যদি কৰে যিসকল আওতাত আহিছে তেখেতসকলক যদি আনি ধৰি আপোনালোকে সঁচা কাহিনীখিনি উলিয়াই তেতিয়াহ'লে অন্ততঃ জুবিন গাৰ্গে ন্যায় পাব বুলি আশা কৰিছোঁ গতিকে বিশেষ একো নকওঁ যিহেতু চাওক আমি ওলাই আহিছোঁ সমূহ জনতা ৰৈ আছে আপোনাৰ বাবে আপোনাৰ আশাত আমি ৰৈ আছোঁ আপুনিয়ে হয়তো এই তদন্ত ক্ষিপ্ৰতাৰে কৰি আপোনাৰ তত্বাৱধানত আপুনি গোটেইখিনি উলিয়াই ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী গতিকে আকৌ এবাৰ ক'লোঁ জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু ন্যায় পাব লাগে আৰু ন্যায় পাব লাগে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত মই উপস্থিত আছিলোঁ নৃত্যশিল্পী হিচাপে মোৰ এটা 8জনীয়া দল লৈ পেলাই মই তালৈ গৈছিলোঁ জুবিনদাৰ যিদিনাখন সেই ঘটনাটো ঘটিছে 19 তাৰিখ সেইদিনা আমি দুপৰীয়া ভাগত আচলতে ছিংগাপুৰ গৈ পাইছিলোঁ আৰু একেবাৰে আমি অৱগত নাছিলোঁ যে জুবিন গাৰ্গৰ লগত তেনেকুৱা এটা ঘটনা হৈছে
এটাই কথা মই ক'ব বিচাৰিছোঁ যে দোষীয়ে উচিত শাস্তি পাব লাগে। জুবিন গাৰ্গৰ লগত থকা মানুহখিনিয়ে নিজৰ মুখ খুলিব লাগে। সেই সময়ত কি হৈছিল, জুবিন দাৰ লগত যিখিনি মানুহ আছিলে তেওঁলোকে যদি সঁচাকৈ জুবিন গাৰ্গক ভাল পায়, জুবিন গাৰ্গৰ অনুৰাগী বুলি যদি তেওঁলোকে কয়, তেওঁলোকে মুখখন খোলক। ক্লিপবোৰ অকণকে দি আছে। এই ক্লিপকেইটাৰ ছিংগাপুৰত সেইকেইদিন থকা অসমীয়া মানুহকেইজনে দি আছে, যিকেইজন সেই মানে তলত জুবিনক নমাই ওপৰত ৰং চাই থকা মানুহকেইটাৰ কথা কৈছোঁ, যিকেইটাক আমি দেখি আছোঁ হা। আৰু এতিয়া আজি এটা ভিডিঅ' দেখিলোঁ, তাত যোৱাৰ সময়ত জুবিন পূৰা ফ্ৰেছ হা, মানে তাত গৈ পেলাই আৰু তাক বেছিকৈ মদ চদ খুৱাইছে হা, তাক মানে বেহুচ কৰিছে, তাৰপিছতহে পানীত নমাইছে তাক। যিকেইটা মানুহ আজি ব্লেক লিষ্টেড কৰিছে এজনক, সেইবোৰতো ধৰি আনিবই লাগিব। তাৰ লগত এই অসমীয়া 7টা নে 8টা নে সেইকেইটাক লাগে আমাক। তাক ছিংগাপুৰৰ পৰা কেনেবাকৈ মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা কৰি তাহাঁতক তাৰ পৰা উঠাই আনক, ইয়াত তাহাঁতক ৰাখক। আমি ইয়াত যেনেকৈ যি অৱস্থাত আছোঁ সেইকেইটা ইয়াত জেলত থাকিব লাগিব সেইটো অৱস্থাত। যেতিয়া মাইকেল জেকচন ঢুকাওঁতে তেওঁৰো তেনেকৈ এটা মানে পাৰ্চনেল এটা টীম আছিলে, ডক্টৰৰ টীম আছিলে। তেওঁলোকৰ গাফিলতিৰ কাৰণে যে মাইকেল জেকচন ঢুকাইছিল, তেওঁলোকে জেল খাটিবলগীয়া হৈছিল, তাৰ কাৰণে জেল খাটিবলগীয়া হৈছিল। গতিকে এনে নৰ্মেল মানুহ এজনে কিবা এটা কাৰোবাৰ নেগলিজেঞ্চৰ কাৰণে ঢুকালে, যদি কাৰ কাৰণে নেগলিজেঞ্চৰ কাৰণে ঢুকাইছে, তেতিয়া সেই মানুহকেইজনে একো জেলো খাটিবলগীয়া নহয়, একো কৰিবলগীয়া নহয়। কিন্তু আমি কাক হেৰুৱাইছোঁ সেইটো চাব লাগিব। আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ। জুবিন গাৰ্গ নৰ্মেল মানুহ নহয় তাৰমানে। গতিকে সেই মানুহজন যিমান ডাঙৰ সত্তা, সিমান তেওঁৰ মানে টীমটো তেনেকুৱা সজাগ হ'ব লাগিছিলে। যদি নোৱাৰে তেতিয়াহ'লে তেওঁলোকে বেলেগ এজন মানুহ লৈ যাব লাগিছিলে। এটা মানে আমি ক্ৰিমিনেল অফেন্স বুলিয়ে ধৰিম তাৰমানে আমাৰ ফালৰ পৰা। আচলতে আমাৰ শিল্পী সমাজে যিটো আমি বিচাৰিছোঁ, যিটো বিচাৰি আমি আজি ইয়াত একগোট হৈছোঁ, এই কথাটোৰ এটা আচৰিত লগা দিশে হ'ব পাৰে চাগে। কাৰণ আজি 19 তাৰিখে হোৱা ঘটনাটোৰ আজিলৈকে কোনো এজন মানুহ আমাৰ অসমত চাগে উপস্থিত নাই। গতিকে আমাৰ চৰকাৰে হওক বা আমাৰ প্ৰশাসনে হওক, বাকী আইনে ক'ব, সময় ক'ব, তদন্তই ক'ব যে তাৰ উত্তৰটো কি হয়, বা তেওঁলোকে কি কৰিলে কি নকৰিলে তেওঁলোক দোষী হয় নহয় সেইটো সময়ত ওলাব। কিন্তু তেওঁলোক বৰ্তমান আচলতে আমাৰ তদন্তৰ আওতালৈ আহিব লাগিছিল ইমান সময়। আচলতে অকণমান আচৰিত লগা কথাটো সেইটোৱে। আৰু আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এখন ডিজিটেল পিটিশ্যনৰ ষ্টাৰ্ট কৰিছোঁ, আমি কেম্পেইন কৰিছোঁ। ইতিমধ্যে সকলোৱে চাইন কৰিছে, তাৰ পৰা বুজাই যায়। তাৰোপৰি মই আৰু এটা কথা কওঁ, তাত আছাম এছ'চিয়েশ্যনৰ যিমানকেইজন মানুহ আছিলে আটাইকেইজন অসমীয়া হয়, আৰু জুবিন গাৰ্গ আমাৰ অসমীয়া সম্পদ হয়। আৰু তেওঁলোক যদি অসমীয়া হয়, তেওঁৰ প্ৰতি যদি অলপো মৰম আছিলে, তেতিয়াহ'লে আজি পৰ্যন্ত কিয় তেওঁলোকে স্পষ্টীকৰণ দিয়া নাই? তো মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁলোকৰ ওপৰতো আপুনি বিহিত ব্যৱস্থা লওক, তেওঁলোকে সঁচা কথাখিনি কওক, আমি তেতিয়াহে সকলো ঘটনা গম পাম। মইতো এটা এবছলিউট মেনেজমেণ্টৰ ফেইলিয়াৰ হয়। আমি ইয়াৰে উচিত তদন্তটো বিচাৰিছোঁ। এজন মানুহক ডাইৰেক্টলি হত্যা কৰা আৰু মৃত্যুৰ মুখলৈ ঠেলি দি ৰং চাই থকা সমানেই একে অপৰাধ, অক্ষমনীয় আৰু দণ্ডনীয়। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটি অনুৰোধ, লাগিলে ইণ্টাৰপলৰ সহায় লৈ হ'লেও ছিংগাপুৰৰ পৰা য়টখনত থকা সেই প্ৰতিজনকে অসমলৈ ধৰি সাঙুৰি লৈ আহিব লাগে। তাৰপিছত ইয়াত বিচাৰ কৰা হ'ব।